নমস্কাৰ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ আজি দুপৰীয়া হাজতনো কি আছে তাকে দেখাও বুলি লৈছো আপোনালোকক। আমিনো কি দৰে মছলা নিদিয়াকৈ খাওঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া আজি আমাৰ থালিত আছে সৰু মাছ ফ্ৰাই আৰু কাৱৈ মাছ। কোনে কোনে ভাল পায় কাৱৈ মাছ খাই? মই কিন্তু ভাল পাওঁ, মানুহজনে অলপমান বেয়া পায় কাঁইট থাকে বোলে। আৰু আছে আমাৰ আজি জোলখন হৈছে ভাল মাছ, দাইল, খুতৰা, ঔটেঙা। কিমান যে ভাল লাগে, আপোনালোকে খায়নে বাৰু এনেকৈ? ইয়াত কিন্তু বিশেষ একো দিয়া নাই, অলপমান আদা আৰু নহৰু দিছোঁ। ইমানে বনাই থাকোঁতে মানুহজনে কৈছে, ৱা ইমান ধুনীয়া গোন্ধ আহিছে। মাছৰ লগত ঔটেঙা দিয়াৰ পিছত ইয়াৰ সোৱাদেই সুকীয়া হয়। লগত আছে এয়া আমৰ আচাৰ, মই ঘৰতে বনাই থৈছিলোঁ। আৰু লগতে এয়া হৈছে ভোট জলকীয়া আচাৰ আমাৰ ঘৰৰে। এইখন হৈছে ঢেকীয়া আৰু আলু ভাজি। এয়া বজাৰৰ, কিন্তু বজাৰলৈ আমাৰ মানুহজনে গ'লে ঢেকীয়া ননাকৈ নাথাকে। লগতে আমাৰ বাবু মানে ঢেকীয়া খাই বহুতেই ভাল পায়। আজি আমাৰ দুপৰীয়া সাজটো কেনেদৰেনো ৰান্ধিলোঁ তাকে আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও এনেদৰে ৰান্ধি খায়নে জনাবচোন। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।